নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল গামোচাৰ পৰানো কেনেদৰে গহনা বনাব পাৰি তাকে মই ভিডিঅটো লৈ আহিছো অতি সহজ পদ্ধতি হয় এয়া পোনপ্ৰথমে লাগিব আমাক এখন ডাঠ কাগজ বেজি এটা লাগিব আঠা এটা লাগিব আঠা হলনি আপোনালোকে ফেবিকুইকো ল'ব পাৰে কেঁচি এখন লাগিব আৰু এখন গামোচাৰ ফুল লাগিব এতিয়া মই এই ডাঠ কাগজখনৰ ওপৰত বটলৰ মুখনিখন পাৰি লৈছো তাৰ পিছত ইয়াতে ৰাউন্ড শেপ দি লৈছো আপোনালোকে ভিডিঅটো স্কিপ কৰি নাচাব স্কিপ কৰিলে বুজি নাপাব কেনেদৰে বনাইছো প্ৰসেছটো এয়া ৰাউন্ড শেপ দিয়া হৈ গৈছে এতিয়া মই কেঁচিৰ সহায়ত কাটি লৈছো এয়া কটা হৈ গৈছে আটাইখিনি এতিয়া মই আকৌ গামোচাৰ ওপৰত এই কাগজখন পাৰি কিনে কাটি লৈছো জোখমতে এয়া কটা হৈ গৈছে আৰু আটাইখিনি এতিয়া মই ইয়াতে অকনমান জলদি হ'ব কাৰণে মই ইয়াতে ফেবিকুইক লগাইছো কিছুমানে ফেবিকলো লগায় ফেবিকল লগালে অকনমান সময় লাগে শুকাবৰ কাৰণে ফেবিকুইক দিলে জলদি হয় হেবাবে এয়া এতিয়া লগাই ললো তাৰ ওপৰত আকৌ মই এখন ডাঠ কাগজ লগাই দিছো যিহেতুকে হুটাটো ওলাই অহাৰ চান্স থাকে নলগালে মানে হেবাবে লগাই দিছো তেনেদৰে মই আটাইখিনি বনাই ললো এয়া পুলিজোৰ বনাই লৈছো তেনেদৰে আঠা দি কিনে এতিয়া আকৌ মই ওপৰত এখন কাগজ লগাই দিছো এয়া বেজিটোৰ সহায়ত অকনমান ধুনিয়াকৈ হুমুৱাই দিছো যাতে ওলাই নাহে এতিয়া মই বেজিটোৰ সহায়ত ফুটা কৰি লৈছো এয়া টপটো লগাবৰ কাৰণে টপটো আপোনালোকে দোকানত কিনিব পাৰিব কসমেটিক দোকানত এয়া লগাই হৈ গৈছে মোৰ এতিয়া মই এখিনি এডাল চেইনত লগাইছো কিছুমানে হুটাটো লগাই হুটাত দিলে মই বৰ বেছি ধুনিয়া নেদেখো চেন দিলে বেছি শাইনিং কৰে এয়া লগাই ললো এয়া পুলিজো মই এনেদৰে লগাই ললো এতিয়া মই ইয়াতে ফুটা কৰি লৈছো এতিয়া সোণালী ৰঙৰ মণিগুটি লগাই দিম মণিগুটিবোৰ আপোনালোকে কসমেটিক দোকানতে কিনিব পাৰিব কানফুলিত লগোৱা মণিগুটি দিয়ক বুলি ক'লে পাই যাব এয়া মই ফুলিজোৰতো দুটা লগাই দিছো এয়া আমাৰ হৈয়ে গৈছে আৰু এয়া হৈছে আমাৰ ফাইনেল লুক কেনেকুৱা হৈছে আপোনালোকে কমেন্ট কৰি জনাবচোন মই দেখাতো ভালে দেখিছো আজি ভিডিঅটো ইমানেই আছিল ভাল লাগিলে লাইক এটা কৰিব আজিলৈ আহিছো তেনেহলে বাই বাই